হাই গাইজ, মই আছোঁ আজি বাহিৰৰ ফালে আহিছোঁ এয়া ৰাতিপুৱা মানে মৰ্ণিং ৱাক কৰিবলৈ গৈ মেলি অলপ বহিয়ে চাহ তাহ খালোঁ দোকান এখনত। মিষ্টাৰে ক'লে একাপ গাখীৰ চাহ খাওঁ, লাল চাহ নাপাওঁ, তাতে গাখীৰ চাহ একাপে খালোঁ। আৰু বজাৰত সোমাই মই মানে চালোঁ মাছ কেনেকুৱা, এইবোৰ পালোঁ চেনি পুঠি, আকৌ এইবোৰ আৰু ডাঙৰ জাতৰ শিঙৰা আৰু বচা মাছ বুলি কয় আৰু এই ভাত মই মিষ্টাৰক ৰাতিপুৱা খাবৰ কাৰণে তেওঁ দিলোঁ। এয়া মাছৰ ফ্ৰাই, ভাত আৰু সজাই দিলোঁ এনেকৈ টিফিন বাতিত লৈ ভাতকেইটা। আৰু এয়া তৰকাৰী উতলি আছে, বিলাহী দিয়া, তেলত পাঁচফোৰণ দিলোঁ আৰু বিলাহী দিলোঁ, নহৰু দুফুটামান পাছত দি দিছোঁ। তাৰপিছত জলকীয়া দিলোঁ এটা, নিমখ হালধি জোখমতে। তাৰপিছত আৰু মাছটোকো অলৰেডি ভাজি থোৱা আছিল বিলাহীৰ লগতে মই দি দিছিলোঁ, বেছি লৰাই থকা নাই আৰু মানে সহজকৈ হ'ব। এতিয়া অফিচো যাবলৈও দেৰি হৈছে, তেওঁ 9টাত যায়, গতিকে লৰালৰিকৈ এইকণ জোল মই বনাই দিলোঁ। তেনেকৈ বনাই চাবচোন বাৰু আপোনালোকে কেনেকুৱা লাগে। আৰু মোৰ চেল্ফি ষ্টেণ্ড নাই, সেইকাৰণে আৰু দিলোঁ। ষ্টেণ্ড নাই কাৰণে মই এইটো বাতিটোত মানে টিফিন বাতিত আৰু ভাতটো বনাই সজাই দিলোঁ। দেখাব নোৱাৰিলোঁ দেই, ষ্টেণ্ডটা আনিব লাগিব আৰু সোনকালে, তেতিয়াই চব দেখাব পাৰিম। এই হ'ল শিঙৰা ডাঙৰটো মাছ, কিবা টেঙাৰা মাছ। এয়া মোৰ বিলাহী দিয়া মাছৰ জোল, বিনা মছলা দিয়া। অ'কে বাই, টাটা, আজিলৈ আহোঁ।